হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই কিচেন। আজি মই আপোনালোকক এটি ধুনীয়া ৰেচিপি দি খুৱাম। আলু দি পেলাই বনাম, চাই থাকিব। আলু কাটি পেলাই ধুই লৈ আধা বইল কৰি লৈছোঁ। এতিয়া ৰুমাল এটাত নমাই লৈছোঁ। পানীখিনি ভালকৈ শুকাই ল'ম। আলুৰ গাত পানী থাকিলে আলুটো ধুনীয়াকৈ মুচমুচীয়া নহ'ব। পাৰিলে 2-2.5 ঘণ্টামান থৈ দিলে বেছি ভাল হয়। মই লগে লগে বনাই দিছোঁ। ভালকৈ পানী শুকাই ল'ব লাগিব। এনেকুৱা সেমেকা বতৰত কিবা এটা মুচমুচীয়া জ্বলা টাইপৰ খালে ভাল লাগে। আপোনালোকে খায়নে বাৰু? ময়দা লৈছোঁ। ময়দাৰ লগত মই মছলা নিমখ এড কৰিছোঁ। মছলাটো একদম অপশ্যনেল। আপোনালোকে যদি ভাল নাপায় নিদিলেও হ'ব, একো কথা নাই। মছলা নিদিলেও টেষ্টি হয়। এতিয়া এটা এটাকৈ তেলত দি ল'ম। জুইটো মিডিয়াম ফ্লেমত ৰাখিব। এটাৰ গাত এটা লাগি নাযায়, সেই এটা এটাকৈ দিলে। অলপ হালধীয়া কালাৰ হ'লে জুইটো অলপ বঢ়াই দিব, তেতিয়াহ'লে সোনকালে ক্ৰিস্পি হয়, মুচমুচীয়া হয়। মই 2বাৰ দিছোঁ। 2বাৰ দিলে আৰু বেছি ধুনীয়াকৈ মুচমুচীয়া হয়। আপুনি যদি ভাতৰ লগত খায় এবাৰ দিলেই হৈ যাব। ভাতৰ লগত খালে এটা এটাকৈ দিব নালাগে, গোটেইকেইটা একেলগে দি ফ্ৰাই কৰিব পাৰে। মোৰ ফ্ৰেঞ্চ ফ্ৰাই হৈ গ'ল। আপুনিতো চচৰ লগতো খাব পাৰে, চাটনিৰ লগতো খাব পাৰে। যেনেকৈ ভাল পায় সেনেকৈয়ে খাব পাৰে। পুদিনা চাটনি কিমান ধুনীয়া হৈছে। আমিতো ভাতৰ লগতো খাইছোঁ। বহুত টেষ্টি হয়। আপোনালোকেও খাব বনাই। পুদিনা চাটনিও মই বনাইছিলোঁ। পুদিনাৰ চাটনি দি পেলাইও খালোঁ আবেলি সময়ত। আৰু আলুখিনি কম ফ্ৰাই কৰি আমি ভাতৰ লগতো খাইছোঁ। আপোনালোকে যিসকলে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট কৰিব। কমেণ্ট কৰিলে ভাল লাগে, ভিডিঅ' বনাবলৈ আগ্ৰহ বাঢ়ে। ধন্যবাদ।